অতি সোনকালে দোষীক কৰায়ত্ব কৰি আৰু সেইটো হৈছে ফাঁচী কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে যেন আন্দোলন কৰক। Hey guys, মই পাপু আপোনালোকে চাইছে টেকনিকেল পাপু চেনেল। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা 8 তাৰিখে যিটো কাৰ্বি আংলং জিলাত সংঘটিত হৈ গৈছে অসমীয়া যুৱকক যিটো হানিকুচি হত্যা কৰিছিল সেই ভিডিঅ'টো অৰ্থাৎ সেই কাণ্ডটোৰ ওপৰত আমি ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টোত আমি জানিব বিচাৰিম অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিৰ মতামত আমি জানিব বিচাৰিম সেই ঘটনাটোৰ ওপৰত কি ক'ব বিচাৰে বিভিন্ন ঠাইৰ অসমৰ মানুহবিলাকে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মতামত কি মোক ভিডিঅ'টোত কমেণ্ট কৰি জনাব। তেনেহ'লে জানোচোন আহক আমি অসমৰ বিভিন্ন ঠাইৰ বিভিন্নজনৰ মতামতখিনি জানো। মই সুজিত শইকীয়া মাজুলীৰ পৰা কৈছোঁ। যোৱা 8 তাৰিখে কাৰ্বি আংলং জিলাত যি দুজন নিৰীহ অসমীয়া যুৱকক হানিকুচি হত্যা কৰা হ'ল তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি প্ৰশাসনক এইটো আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে দোষীক কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰক যাতে দ্বিতীয়বাৰ অসমত এনেকুৱা কাৰ্য সংঘটিত নহয়। নমস্কাৰ, মই ডিয়াৰ ক্ৰিয়েশ্যন ইউটিউব চেনেলৰ পৰা কৈ আছোঁ। যোৱা 2 দিনত কাৰ্বি আংলঙত যিটো ঘটনা হৈছে সেই ঘটনাটো সঠিক তদন্ত ল'ব লাগে আৰু সেই ঘটনাত জড়িত থকা মানুহবিলাকক শাস্তি দিব লাগে। হেল্ল' বন্ধুসকল, মই জ্যোতিমিত্ৰ নাথ, জ্যোতিমিত্ৰৰ চিক্ৰেট চেনেলৰ পৰা। মোৰ ঘৰ মৰিগাঁৱত। বন্ধুসকল, আপোনালোক সকলোৱে গম পাইছে কাৰ্বি আংলঙত যিটো ঘটনা হৈ গ'ল, দুজন অসমীয়া ল'ৰাক কিছুমান লোকে নিৰ্মমভাৱে হত্যা কৰিলে। মই এইটো কথাটো তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু সকলোকে মই জনাইছোঁ সকলোবিলাক অসমীয়া লোক ওলাই আহক, সকলোৱে আন্দোলন কৰক যাতে সেই দোষীসকলে উচিত শাস্তি পায়। আৰু মই সকলোকে জনাইছোঁ যে আপোনালোক সকলোৱে ওলাই আহক আৰু চৰকাৰৰ ওচৰত জনাওক, আন্দোলন কৰক, যি কৰিব লাগে সকলোবিলাক কৰক, কিন্তু এনেকুৱা কাম যাতে আৰু দ্বিতীয়বাৰ কোনো কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে সকলো সকীয়াই দিয়ক, লগতে সেই দোষীসকলক শাস্তি প্ৰদান কৰক। ধন্যবাদ। হাই, মই প্ৰিন্স বিচি এছাম চেঞ্চিৰ পৰা প্ৰণয় কৈছোঁ। এই কাৰ্বি আংলঙৰ যিটো ঘটনা ঘটি গ'ল সেই ঘটনাটোৰ যিকেইজন লোক জড়িত হৈছিল, যিকেইজন লোকে আমাৰ এই গুৱাহাটীৰ যুৱককেইজনক হত্যা কৰিলে বিনা দোষত, সেই লোককেইজনক চৰকাৰে ধৰি আনি এটাই শাস্তি দিব লাগে আৰু সেই শাস্তিটো হৈছে ফাঁচী। আমাৰ অসমত ভাল বেয়া বিভিন্ন মানুহ আছে, কিন্তু বেয়াৰ ভিতৰত এনেকুৱা ধৰণৰ দানৱ প্ৰকৃতিৰ মানুহ আছে। এই মানুহবিলাকৰ কাৰণে আমাৰ অসমখন ধ্বংসৰ পথত যাই আছে। গতিকে চৰকাৰে যাতে এই মানুহকেইজনক ধৰি যথোপযুক্ত শাস্তি দিয়ে আৰু মোৰ মতে যদি একমত হয় তেনেহ'লে তেওঁলোকক এটাই শাস্তি দিব লাগে আৰু সেইটো হৈছে ফাঁচী। গাইজ, মই দেৱাশিষ বৰাই কৈছোঁ দ্য ৰেবেল বয় চেনেলৰ পৰা। আজি 2 দিনৰ আগতে যিটো অসমত ঘটনা সংঘটিত হৈ গ'ল, যিদৰে অসমীয়াৰ ওপৰত নৃশংসভাৱে অত্যাচাৰ চলোৱা হৈছিল, যেনেদৰে অসমীয়াক অসমতে মাৰা হৈছিল, ঠিক তেনেদৰে যাতে এই দোষীক চৰকাৰে আৰু প্ৰশাসনে যাতে কঠোৰতম শাস্তি প্ৰদান কৰে সেইটোৱে মই আশা কৰোঁ। আৰু চেনেলৰ ফালৰ পৰা জনাব বিচাৰিছোঁ যে 8 তাৰিখে কাৰ্বি আংলঙত যিটো ঘটনা ঘটি গ'ল দুজন মানুহৰ ওপৰত, অসমীয়া মানুহৰ ওপৰত, সেই বিষয়টোক বা সেই ঘটনাটোক মই ফালৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ। লগতে নৱজ্যোতি সতেজ চেনেলৰ ফালৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ। লগত জনাব বিচাৰিছোঁ যে প্ৰশাসনে দোষীসকলক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে যেন, এয়া নৱজ্যোতি সতেজ চেনেলৰ ফালৰ পৰা। হয়, নমস্কাৰ, মই কামৰূপীয়া ল'ৰা নামৰ এটা ইউটিউব চেনেলৰ পৰা কৈ আছোঁ। পৰহি যিটো ঘটনা হৈ গ'ল যে কাৰ্বি আংলঙত 2জন অসমীয়া ল'ৰাক হত্যা কৰা হ'ল, সেই ঘটনাটোৰ জৰিয়তে আমি খুবেই দুখিত। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে সেই ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে আৰু সেই ঘটনাটোৰ লগত জড়িত থকা সকলো মানুহকে শাস্তি দিব লাগে। বৰ দুখ লগা কথা যে আমাৰ অসমতেই 2জন অসমীয়া হত্যা কৰা হ'ল, এতিয়া আমি অসমীয়া বুলি নিজকে পৰিচয় দিবলৈ লাজ লগা হৈছে। আৰু সেইবাৰ এটা কথাই কওঁ যে অভিজিত আৰু নিলোৎপলৰ আত্মা চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। হাই, মই পুস্তক KMG এণ্টাৰটেইনমেণ্ট চেনেলটোৰ পৰা কৈছোঁ। যিটো ঘটনা কাৰ্বি আংলং ডিষ্ট্ৰিক্টত হ'ল অতি নিন্দনীয় ঘটনা। ইয়াক মই মোৰ চেনেলটোৰ পৰা অতি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু তেওঁলোকে বৰ নৰপিশাচ হিচাপে সেই 2জন যুৱকক হত্যা কৰিলে। তেওঁলোকে বাৰে বাৰে কৈছে যে মই অসমীয়া, মোক আপোনালোকে নেমাৰিব, কিন্তু তেওঁলোকে নুশুনিলে। চৰকাৰৰ প্ৰতি মোৰ এইটোৱে অনুৰোধ যেন কোনো দোষী হাৰি যাব নোৱাৰে আৰু তেওঁলোকক উচিত শাস্তি পাব লাগে আৰু তেওঁলোকক ফাঁচী ব্যৱস্থা যেন কৰে, এই মোৰ চৰকাৰৰ ওচৰত অনুৰোধ থাকিব। থেংক ইউ। নমস্কাৰ, মই পংকজ চেনেলৰ পৰা কৈছোঁ। কাৰ্বি আংলঙত যিটো ঘটনা সংঘটিত হ'ল, যি আমাৰ অসমৰ 2 সন্তানক মূৰে হত্যা কৰিলে, এই ঘটনাসমূহৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি দিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰি ঘটনাটোত আৰু কি লুকাই আছে কি নাই সেইটো চাব লাগে আৰু ভৱিষ্যতে যাতে এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় তাৰ ফালে চৰকাৰে চকু ৰাখে। ধন্যবাদ।
জয় অসম জয় অসম জয় অসম